সৰুতে এটা শব্দত প্ৰকাশ কৰা এই প্ৰশ্নৰ উত্তৰ হয়তো সকলোৱে দি পাইছে। তাৰ ভিতৰত এটা কমন প্ৰশ্ন হ'ল খাবলৈ অনা কলপুলি কি নামেৰে জনা যায়? তাৰ উত্তৰটো হৈছে পচলা। হয়তো সকলোৱে এই প্ৰশ্নৰ উত্তৰটো শুদ্ধকৈ লিখে। সেইবাবে ভাবিলোঁ আজি পচলা কেনেকৈনো কাটে, পচলা কটাৰ এটা সহজ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। লগতে পচলাৰ গুণাগুণ বা পচলা খালে কি কি উপকাৰিতা হয় সেইখিনিও কিছু আপোনালোকক জনাওঁ। এই ভিডিঅ'টোত ৰেচিপি নিদিওঁ, পচলা কেনেকৈ কাটে সহজতে সেয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া কলপচলা এডাল কাটি অনা হৈছিল। তাৰপিছতে মই এই মাজৰখিনি লৈ ল'ম, সেইবাবে ওপৰৰ যি আমি আচলতে দোনা বুলি কওঁ এইকেইটা, এইখিনি ধুনীয়াকৈ এটা এটাকৈ এৰাই লৈছোঁ। এৰাই লোৱাৰ পিছতে মই এটা পাত্ৰত পানী আৰু অকণমান নিমখ লৈ লৈছোঁ। পানী আৰু নিমখ এইকাৰণে লৈছোঁ, পচলাত যিহেতু যথেষ্ট পৰিমাণে আইৰণ থাকে, ক'লা হৈ নাযায় যাতে পচলাখিনিও, আৰু লগতে হাতখনো ক'লা হৈ নাযায় যাতে তাৰ বাবে লৈছোঁ। এনেকৈ ছাইডৰ দোনাখিনি এৰুৱাই মই এনেদৰে ঘূৰণীয়াকৈ কাটি লৈছোঁ। এইখিনি যিহেতু কোমল, কুটিব নালাগে, এনেদৰে ঘূৰণীয়াকৈ কাটি ল'লেই হয়। আগতে আচলতে আইতা ককাহঁতৰ দিনৰ এটা নিয়মো আছিলে, বিয়াৰ পিছত হেনো কইনাক পিছদিনা পচলা কাটিবলৈ দিয়ে, আৰু যদিহে পচলা কাটিব পাৰে তেতিয়াহ'লে কইনা একেবাৰে কামত এক্সপাৰ্ট, এনেদৰে কোৱাহে শুনিছোঁ দেই। কিন্তু আজিকালি এই নিয়মো নাই, সেই দিনো নাই। এয়া পচলাডাল এনেকৈ লৈ ঘূৰণীয়াকৈ মই কাটি লৈছোঁ। পচলা কটাৰ বিভিন্ন ধৰণৰ আচলতে বিভিন্নজনে বিভিন্ন ধৰণে কাটে, কিন্তু এনেদৰে কাটিলে সহজ হয় বুলি মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। পচলা খালে বহু উপকাৰ হয়। দেহৰ ভিতৰতে আমি নজনাকৈয়ে পচলাৰ বহুতো গুণাগুণ আছে। কিডনী ষ্ট'নৰ বাবেও ই যথেষ্ট সহায়ক হয়। কিডনী ষ্ট'ন নোহোৱা হ'বৰ বাবে বা কিডনী ষ্ট'ন যিসকলৰ থাকে, পোৱা যায়, প্ৰায়ভাগ মানুহৰে আজিকালি কিডনী ষ্ট'ন হয়, তাৰ বাবে পচলাৰ ৰস উলিয়াই খোৱাটো বৰ উপকাৰী বুলি কোৱা হয়। ঘৰুৱাভাৱে আচলতে কিছুমান বেমাৰ আমি নিৰাময় কৰিব পাৰোঁ। তাৰ ভিতৰত আমাৰ দেহৰ ভিতৰভাগ ঠাণ্ডা কৰি ৰখাৰ বাবে পচলা বৰ উপযোগী। সপ্তাহত এবাৰকৈ হ'লেও পচলা খাব পাৰিলে যথেষ্ট ভাল বুলি কোৱা হয়। এনেদৰে মই ঘূৰণীয়াকৈ কাটি লৈছোঁ, আৰু এই দেখিছেনে আঁহ ওলাইছে, এই আঁহটোত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, সেইবাবে ফাইবাৰ উপযোগী আমাৰ দেহৰ বাবে, সেইবাবেও পচলা খাব লাগে। এয়া এতিয়া মই ভালদৰে মোহাৰি লৈছোঁ পচলাখিনি, আৰু নতুনকৈ কটা নাই। এয়া দেখিছেনে, হাতখনো কোনো ধৰণৰ ক'লা দাগ পৰা নাই, হাতখনো চফা হৈ আছে, আৰু পচলাখিনিও ক'লা পৰি যোৱা নাই। এনেদৰে ভালকৈ মোহাৰি ধুলে পচলাখিনিও ভালদৰে চাফা হৈ যায়। ইয়াৰ পিছত 2-3 বাৰমান ধুই দিয়াৰ পিছতে এয়া পচলাখিনি এনেকুৱা হৈ গ'ল।